অসমৰ শিপিনীৰ এক নাম আছিল। অসমৰ শিপিনীয়ে মুগা উৎপাদন কৰি নিজ হাতে মুগা সূতা কাটি তাঁত বৈছিল। মুগা, পাট মুগা আৰু এৰী মুগাৰ চাদৰেৰে ভৰপূৰ হৈ আছিল অসমীয়া শিপিনীৰ বৰঘৰ। কিন্তু আজি সেই শিপিনী নাই, সেই তাঁতশালো হয়তো নাই, আৰু সেই মুগা উৎপাদন কৰা গছসমূহো নাই। আজি আপোনালোকক এখন চুমনি দেখুৱাম, যিখন চুমনি এতিয়া জৰাজীৰ্ণ ৰূপ পাইছে। এক এৰাবাৰীত পৰিণত হৈ আছে এই চুমনিখন। এইখনে হ'ল ৰাংচালি মুগা চুমনি। এয়া ৰাংচালি মুগা চুমনি, ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন মুগা চুমনি। এই চুমনিখনত একালত পালকে ভৰপূৰ হৈ আছিল। এতিয়া পালক নাই, চোম গছ আছে কিন্তু পালক নাই। ইয়াৰ কৰ্মচাৰীৰ আৱাস গৃহসমূহো উৱলি গৈছে। এয়া চাওক, ৰাংচালি মুগা চুমনিৰ এয়া জৰাজীৰ্ণ ৰূপ। কৰ্মচাৰী আৱাস গৃহ এক গৰু গোহালিলৈ ৰূপান্তৰিত হৈছে। যদি অসমত মুগা উৎপাদন নহয়, তেনেহ'লে বহিৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰিব লাগিব। অসমৰ যিটো মুগা, ইয়াৰ যিটো গুণাগুণ, এই গুণাগুণ পৃথিৱীৰ হয়তো কোনো প্ৰান্ততে নাপাব। এতিয়া অসমত মুগা পালকৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে সুদূৰ থাইলেণ্ড আদিৰ পৰা মুগা সূতা আনিবলগীয়া হৈছে। ইয়াত চোম গছৰ উপৰিও এৰী মুগাৰ বাবে কেচেৰু গছ আৰু পাট মুগাৰ বাবে নুনি গছে গিজাই আছিল। কিন্তু এতিয়া পালক নাই, নুনি গছসমূহ নোহোৱা হ'ল। মাথো চোম গছ আৰু কেচেৰু গছ দেখিবলৈ পোৱা যায় এই ৰাংচালি মুগা চুমনিত। এয়া চাওক, এইটো এটা গৰু গোহালিলৈ ৰূপান্তৰিত হৈছে। ৰাংচালি মুগা চুমনিৰ জালি ঘৰটো এটা গৰু গোহালিলৈ ৰূপান্তৰিত। মই বৰ্তমান চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ হিচাপে আছোঁ। হয়, আমাৰ এই অনুষ্ঠানৰ নাম হ'ল এৰী চিট ভিলেজ বুলি কোৱা হয়। ইয়াত আমাৰ এৰী পলু ইয়াত মানে চিট প্ৰডাকশ্যন কৰা হয়। তাৰপিছত আমাৰ চিটবিলাক প্ৰডাকশ্যন কৰি আমাৰ ডিষ্ট্ৰিক্ট অফিচত দিয়া হয়। ডিষ্ট্ৰিক্ট অফিচ থ্ৰুদি মানে ফিল্ডত ডিষ্ট্ৰিবিউট কৰা হয়। আমাৰ 4টা ইউনিট আছে এই ৰাংচালিত। প্ৰথম হ'ল আপোনাৰ এইটো VGI বুলি কোৱা হয়, ভিলেজ গ্ৰেডিং ৰিজাৰ্ভ। চোম গছে। তাৰ দ্বিতীয়খন হ'ল আপোনাৰ চোম নাৰ্চাৰী, মুগা নাৰ্চাৰী বুলি কোৱা হয়। এনেই চোম তাত নাৰ্চাৰী বনোৱা হয়, আৰু তাত মানে পলুবিলাক মানে ধৰক চিটটো মেলি বেছিক হেৰি কৰি বেলেগ জেগাত মানে দিয়া হয়। আৰু দ্বিতীয়খন হ'ল আপোনাৰ CNG। তৃতীয়খন কালেক্টিভ মালবাৰী গাৰ্ডেন বুলি কোৱা হয়। এইখন নুনি পলু আছিলে আগতে, এতিয়া বৰ্তমান মানে চোম প্লেণ্টেশ্যন কৰা হৈছে। হয়, আমাৰ এখন হ'ল ESG, এৰী চিট গেনেজ, অকল এৰী সঁচ উৎপাদন কৰা হয়। হয়, এইটো আমাৰ ফাৰ্মৰ কাৰ্যালয় আছিলে। হয়, এতিয়া বৰ্তমান জৰাজীৰ্ণ হৈ আছে। এইটো আমাৰ চিট কাটিং হাউচ বুলি কোৱা হয়। ইয়াত পখিলাবিলাক আপোনাৰ খৰিকাত বান্ধি চিট প্ৰডাকশ্যন কৰা হয়। এতিয়া দেখুৱাব পৰা অৱস্থাটো নাই। বৰ্তমান দেখুৱাব পৰা অৱস্থাত নাই। হয়, আপোনালোকৰ সমস্যা দেখিলোঁ বহুত আছে। হয়, আপুনি চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰৰ প্ৰতি মোৰ এইটোৱে আহ্বান থাকিব যে যাতে আমাৰ ষ্টাফবিলাক থাকিব পৰাকৈ বাসগৃহবিলাক নিৰ্মাণ কৰি দিব লাগে। তাতে আমাৰ পলু পুহিবৰ কাৰণে যিখিনি এপ্লায়েন্স প্ৰয়োজন, সেইখিনি সুবিধা মতে ধৰক দিলে ভাল হয়। এতিয়া মাইক্ৰস্কোপ ধৰক, মাইক্ৰস্কোপ আমি এতিয়া ব্যৱহাৰ নকৰাকৈও কেতিয়াবা ৰিং কৰিবলগীয়া হয়। আহে নেকি ৰিপেয়াৰিঙৰ কাৰণে বা ডেভেলপমেণ্টৰ কাৰণে? যিহেতু এতিয়া আমাৰ ব্লকৰ থ্ৰুৱেদি কিছুমান ফাণ্ড আহিছে কিছু, এই আপোনাৰ জব কাৰ্ডৰ থ্ৰুৱেদি ইয়াত নতুনকৈ প্লেণ্টেশ্যন কৰা হৈছে পলুকেইটাত। চোম গছবোৰত এতিয়া পাহি মেলিছে, যিহেতু বাৰিষা আগমন হৈছে। বসন্তৰ প্ৰৱেশ কৰাৰ লগে লগে গছসমূহে পাহি মেলিছে। কিন্তু ইয়াত মুগা নাই, কেৱল কীট পতংগই ৰাজত্ব কৰিছে এই ৰাংচালি মুগা চুমনিখন। কেৱল ৰাংচালি মুগা চুমনিয়ে নহয়, আমি যদি সৰ্বত্ৰ অসমৰ কথা লৈ দৃষ্টি নিক্ষেপ কৰোঁ, তেন্তে এনেদৰেই এক জয়াল পৰিৱেশ সকলোতে দেখা পাব। মাথো 2-এখন মুগা চুমনিৰ বাহিৰে সকলোতে কেৱল
কীট পতংগৰ মাত শুনিবলৈ পোৱা যাব। এয়াই আজিৰ অসমৰ পৰিৱেশ। Trap Talk Assam. Please like, subscribe and share. Thank you from Trip Talk Assam.